লগৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, এয়া লাচিত বৰফুকন ব্ৰহ্মপুত্ৰৰ মাজতে বনাই থৈ দিছে। আৰু এইটো লাচিত ঘাট। বহুত দিনৰ পৰা শুনি আছিলোঁ লাচিত ঘাটৰ ফুচকা হেনো বহুত টেষ্টি। সেয়েহে আজি ফেঞ্চি বজাৰত মোৰো কাম আছিলে, মই ভাবিলোঁ এই সুযোগতে মই তাতে ফুচকা খাই চাওঁ। তো বলক মই এতিয়া ফুচকা খাওঁ, আপোনালোকেও কেতিয়াবা আহিলে খাব। কিন্তু সঁচা কথা কওঁনে, মই যিমান শুনিছিলোঁ যে টেষ্টি হ'ব, হয়তো কোনোবাই টেষ্টি পাইছিলে। যোৱাকালি ৰাতি বৰষুণ দিয়াৰ কাৰণেই হ'ব পাৰে ফুচকাকেইটা মই অকণমান সেমেকা পাইছিলোঁ। বাকী তাৰ ভিতৰত যিখিনি পানী আলু দিয়ে সেইখিনি কিন্তু সঁচাকৈ ধুনীয়া টেষ্টি বনাইছিলে। তাৰপিছত মই দাদাজনৰ হাতেৰে টেষ্ট কৰিলোঁ দহি ফুচকাকেইটা কিন্তু বহুতেই টেষ্টি হৈছিলে, খুব ধুনীয়াকৈ বনাইছিলে দাদাজনে। বাদাম ভুজিয়া গোটেইখিনি দি দিছিলে। আৰু তাত লগ পালোঁ মই দুজনী ফ্ৰেণ্ড, আৰু কণমানি ফ্ৰেণ্ড দুজনীক মই একেবাৰে শেষত আপোনালোকক ভিডিঅ'টোত দেখাই দিম, আপোনালোকে চাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি ব্লগত। বাই।